হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। চ' আজি বিশ্বকৰ্মা পূজাৰ কাৰণে আপোনালোকক সকলোকে শুভেচ্ছা থাকিল। চ' মই গাড়ীবিলাক চাফা কৰি আছোঁ। এনেই মই ডেইলি গাড়ী ধুওঁৱেই, কিন্তু কথা হৈছে কি আজি অলপ ভালকৈ ধুই আছোঁ। চেম্পু লগাই পেলাই ভালকৈ ধুম। বিশ্বকৰ্মা মানে অটোখন আপোনাৰ ধুই আছোঁ। ইয়াৰ পিছত এই চেম্পু দি ধুম, ক্লিনিক+ চেম্পু লৈছোঁ। তো ধুই দিম। ইয়াৰ পিছত মই নতুনকৈ আকৌ স্কুটি এখন লৈছোঁ, সেইখনো ধুম। চ' দেখাই আছোঁ, অটোখনেই মোৰ প্ৰথমৰ হেৰি আৰু এইখন দিয়ে মই চলোঁ। চ' দেখা পাই আছে আপোনালোকে ভিডিঅ'বিলাকত অটোখন দেখা পাইছোঁ। অটোখনেদিয়ে মই যাই থাকোঁ চাৰিওফালে ভিডিঅ' ল'বৰ কাৰণে। চ' এতিয়া স্কুটি এখন লৈছোঁ আৰু 3 দিনমান হ'ল। চ' সেইখনো মই দেখাই দিম আপোনালোকক, চাওক। সেইখনো চাফা কৰি ধুই আছোঁ অলপ। তো অটোখন ফাৰ্ষ্ট চাফা কৰি লওঁ, তাৰপিছত নেক্সট মই স্কুটিখন ধুই আছোঁ। অলপ পানী মাৰি চেম্পুটো নিদিওঁ এইখনত। পানী চানী মাৰি দিওঁ ভালদৰে। পানী মাৰি দিওঁ আৰু সেইখন ধুলোঁ। এইখনত ধুব লাগে এতিয়া আৰু মানে ভালকে দেখাব দেই। আপোনালোকে ধুইছে নাই গাড়ী? আমি ধুই আছোঁ। অটোখন ধোৱা হৈছে, স্কুটিখন ধুলোঁ। ওপৰত উঠাই দিয়ক হাতটো। এই ইয়াতে দিয়ক, আইনাৰ এইখিনিত দিওঁ। বিচাৰি আছোঁ এতিয়া, আকৌ লাগি গ'লে গৰম হ'লে আকৌ এইটো বেয়া হৈ যাব না। ইয়াতে দি দিলোঁ এনেকুৱা ৰাখি দিলোঁ। তো আমি অলপ দেৰি পিছত ওলাই যামেই এনেও। আমাৰ ইয়াতে সৰু সুৰা ৰিফাইনেৰীত হৈছে। ধূপ জ্বলাওঁ এতিয়া ৰজনীগন্ধা লৈ যাই আছোঁ। ৰজনীগন্ধা ধূপ, ৰজনীগন্ধাৰ। ইয়াতে আমাৰ দাদাজনে জ্বলাব এতিয়া ধূপটো। তো ধূপটো ডেছলাইটটো মাৰিল, সেৱা এটা জনাল আৰু বিশ্বকৰ্মা বুলি চবেই জনাই, যাতে আমি সৰুকৈ আৰু ঘৰৰ পাতিলোঁ আৰু গাড়ী চাৰি ধোৱা দে। আৰু আমাৰ ডাঙৰ দুজনমান দাদাও আহিছে, সিহঁতকো দিম। দুটামান দিল। ঠিক আছে, আপোনালোকে কৰক। প্ৰত্যেকে লাগে বিশ্বকৰ্মাটো কৰিব লাগে, কাৰণ বিশ্বকৰ্মাটো মানুহৰ। আৰু এইখিনি ভোগখিনি আহি গ'ল, আমি আৰু হেৰি আছে অলপ দিম ভোগখিনি, আৰু এই সৰু চলিগিলাক জনাব। আৰু আমাৰ এই আহি গ'ল চব টিম মেম্বাৰবিলাক লাহে ধীৰে। আৰু কি সদায় পিন্ধি থাকিবা, আৰু হেলমেট কেতিয়াও নেৰিবা। উৰাই নচলাও ৰ, হয় না? সেৱাত বৰ্তমানো দিলোঁ। কষ্ট কৰি লোৱা নাই, সেইকাৰণে যধে মধে চলে। কষ্ট কৰি লৈছে না, গম পাই এতিয়া আৰামছে চলাব লাগিব। বিশ্বকৰ্মা বাবা তাতে বঁটা লাগে ন, আধা দিব পাৰে, হাফ কৰিব পাৰে। সেয়ে আৰু হাফ দি দিয়ে। পুৰা বঁটা আহি আছে দেই। বঁটাটো অলপ বেছি ইয়াতে নহ'লে দিয়ক, মই জ্বলাই দিওঁ দিয়ক। হ'ব নালাগে, হেৰি কৰিম। কি বুলি কয় তুমি, বঁটাটো বেছিকৈ লাগি আছে না। এক কাম কৰা, কাঠিটো অটোতে জ্বলাই লৈ আহিব লাগিছিল একেবাৰে। মাইনা দিয়া আহি আছো ৰবা।
বুটটোত ভাগাই দিলোঁ কাজি আজি খোৱাই শেষ। তো আমি ৰাস্তাতে বহি পেলাই আমি টেঙা চেঙা খালোঁ, টেঙা অলপ ফূৰ্তি কৰিলোঁ। বহুত জলকীয়া হৈছে। টেঙাখিনি খাই লৈ আমি এতিয়া বিশ্বকৰ্মা পূজা চাবৰ কাৰণে যাম। দেখাই দেখিম আগৰ ফালে, আপোনালোকে চাব। ওলাইছোঁ, আমাৰ টিমমেটবিলাক ইফালে আছে, চাব পাৰে ইফালে আছে। দিয়ক কওক। আমি ফাইনেলি ওলাইছোঁ ৰেডি, গোটেইবিলাকে একেলগত যাম। এটা ভাল হেৰি লোকেশ্যনত আহি আছোঁ, যাই আছোঁ গোটেইবিলাকে আহক। এতিয়া আহি গ'লোঁ, চাওক আপোনালোকে পূজা ক'ত ক'ত হৈ আছে দেখাই আছোঁ। এইবিলাক আহিছোঁ, এয়া নুনমাটি আপোনাৰ আহি পালোঁ। নুনমাটি হেৰিখিনি আপোনাৰ এই চেক্টৰ 2 দেখাই আছে আপোনাৰ কালী মন্দিৰৰ। এইখিনিতে এখন হৈ আছে, সেইখন আপোনালোকে দেখাই দিম। পূজা চলি আছে, এতিয়া যাই থাকিম, পূজা কেইখনমান চাওঁ আৰু। তো এইখন আপোনাৰ আহি কালী মন্দিৰ আৰু বাকী লগৰবিলাক আহি আছে পিছফালে, গোটেইবিলাক একেলগত ওলাই আহিছোঁ। তো আহি আছোঁ, এইখিনি আপোনাৰ পাম এতিয়া কালী মন্দিৰৰ এইখিনি। তো এইখিনি কালী মন্দিৰ, এইখন কালী মন্দিৰৰ পূজা নুনমাটি আপোনাৰ চেক্টৰটো কালী মন্দিৰ। ইয়াৰ আগত এখন আপোনাৰ এইখিনি আপোনাৰ নুনমাটি ৰিফাইনাৰী হয়, ৰিফাইনাৰী হেৰি এখন ডাঙৰকৈ হৈ আছে ইয়াতে ৰিফাইনাৰী এখন। ৰিফাইনাৰী পালোঁ এখন। তো ৰিফাইনাৰীখনত বিশ্বকৰ্মা পূজাখন ডাঙৰ। ইয়াৰ পিছত আকৌ আগৰফালে যাই আছোঁ। এইখন চাওক ধুনীয়া লাগি আছে। তো আহি এইখন চাওক ভাল লাগিছে, ধুনীয়াকৈ বনাইছে আৰু ভাল লাগিছে। এইটো আপোনাৰ ৰিফাইনাৰী মেইন গেট, ৰিফাইনাৰী যিটো আপোনাৰ গুৱাহাটী ৰিফাইনাৰী আছে নুনমাটিত সেইটো। তো আমি যাই আছোঁ নিজৰ ৰাস্তাত, সেইফালে আকৌ বেলেগ ফালে চাম। গ্ৰুপটো ভাল লাগিছে, এনেকুৱা ভাল লাগিছে। আমি ৰাজা আৰু চব আমি ৰাজা, আমি ৰাজা আছা মাজত যাই আছোঁ, মাজেদি যাই আছোঁ। বহুত মানুহ আছে এইবিলাক। তো আপোনাৰ দেখাই কোম্পানী বুলি ক'লো মই, সেইটো দেখাই কোম্পানীৰ মানে হেৰিটো বনাইছে ডাঙৰ আৰু